আজি আমাৰ এই খুটাবাগৰা হুছেইনিয়া মাদ্ৰাছাত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ল। ইয়াত নাৰী শিক্ষাৰ ওপৰত, বাল্য বিবাহৰ ওপৰত, ড্ৰাগছ মদ জুৱাৰ ওপৰত এই আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। খুব সৌহাৰ্দ্যপূৰ্ণ, ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু মাদ্ৰাছাৰ এটা ধৰ্মীয় জলসা আছে অহাকালি। ধৰ্মীয় জলসাৰ আগত বিভিন্ন জ্ঞানী গুণী শিক্ষাবিদসকলক মাতি আনি এনেকুৱা ধৰণৰ সমাজ সংস্কাৰক সভা মাদ্ৰাছাখনৰ যে আৰম্ভ কৰিছে, সঁচাকৈ এইটো সংখ্যালঘু সমাজৰ কাৰণে এটা ইতিবাচক দিশ। আৰু এনেকুৱা আলোচনা চক্ৰ মই ভাবোঁ যে প্ৰতিটো মাদ্ৰাছাতে হ'ব লাগে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাদ্ৰাছালৈ যি নেৰেটিভ তৈয়াৰ কৰিব বিচাৰিছে, মাদ্ৰাছাৰ ছাত্ৰও যে এদিনাখন গোটেই বিশ্ব জিনিব পাৰে, মাদ্ৰাছাৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, এক হাতত লেপটপ বা এক হাতত কোৰাণ লৈ পেলাই যে তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ নামো জ্বলাব পাৰে, এই কথাটো এই আলোচনা চক্ৰবিলাকত মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিয়া হ'ল। আৰু মাদ্ৰাছাৰ ছাত্ৰসকলে বা ছাত্ৰীসকলে যিসকল আছিলে তেওঁলোকে যথেষ্ট পৰিমাণে কথাখিনি শুনিছে। আৰু মই ভাবোঁ যে এইটো সংখ্যালঘু ৰাইজৰ কাৰণে ইতিবাচক দিশ। ইয়াত ড্ৰাগছৰ ওপৰত, মদৰ ওপৰত, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক তেওঁ অভিনয় কৰি আছে, এই অভিনয়ৰে ড্ৰাগছ মদ বন্ধ নহয়। গতিকে সেইবিলাক আমি সমাজত সংস্কাৰ আনিব লাগিব, ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। সেই সজাগতাবিলাক এতিয়া মাদ্ৰাছাবিলাকেও যিহেতু আৰম্ভ কৰিছে, মই ভাবোঁ যে আশা কৰিছোঁ যে খুব কম সময়ৰ ভিতৰত বন্ধ হ'ব। আজি বাল্য বিবাহৰ কথাটো ইয়াত আলোচনা হৈছে। ইয়াত বহু ছাত্ৰীও আছিলে, মহিলাও আছিলে। গতিকে বাল্য বিবাহৰ কথাটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাঠি আৰু ভয় আইন কানুন দেখুৱাই বন্ধ কৰিব বিচাৰিছে, এইটো সম্ভৱ নহয়। কিন্তু আজি মাদ্ৰাছাখনে আমি যে আমচুই যেনেকুৱা ধৰণৰ পদক্ষেপ লৈছোঁ, তেনেকুৱা ধৰণে আজি মাদ্ৰাছাই যি পদক্ষেপ লৈছে যে বাল্য বিবাহ বন্ধ হ'ব লাগে, সমাজৰ পৰা কুসংস্কাৰ বন্ধ হ'ব লাগে, মই ভাবোঁ যে এনেকুৱা সজাগতা হোৱাৰ জৰিয়তে বাল্য বিবাহ বন্ধ কৰাটো সম্ভৱ। গতিকে আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিব কোৱা হৈছে। আজি যিমানেই যি নহওক কিয় অসমখন আগুৱাই লৈ যাবৰ কাৰণে হ'লে, ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত লৈ যাবৰ কাৰণে হ'লে প্ৰতিটো জাতি জনগোষ্ঠীৰ শিক্ষাৰ প্ৰয়োজন আছে। কিন্তু আজি চৰকাৰে সকলো মানুহকে শিক্ষাৰ পৰা বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰি আছে। বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত স্কুল নাই, ৰাস্তা ঘাট নাই, শিক্ষক নাই, কলেজ নাই, ইউনিভাৰ্চিটি নাই। গতিকে তাৰ মাজেৰেও মই ভাবোঁ যে আজি 35% সংখ্যালঘু ৰাইজক বাদ দি কিন্তু 5খন ৰাজ্য অসমখনক আগুৱাই লৈ যাব নোৱাৰে। গতিকে 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাবৰ কাৰণে শিক্ষাৰ প্ৰয়োজন আছে। আৰু বিশেষকৈ এই 35% সংখ্যালঘু ৰাইজকো কিন্তু শিক্ষাৰ প্ৰয়োজন আছে। আৰু এই কথাবিলাক ৰাইজৰ মাজত আমি বুজাবলৈ চেষ্টা কৰিছোঁ যে চৰকাৰে কৰক বা নকৰক, আমি যিকোনো মূল্যৰ বিনিময়ত গাৰ তেজ বিক্ৰী কৰি হ'লেও আমাৰ সন্তানবিলাকক আমি বিদ্যালয়মুখী কৰিব লাগিব। আমি ইটা ভাটা বা চাহৰ দোকানমুখী কৰিব নালাগে। আমি বিদ্যালয়ত লৈ যাব লাগিব, কাগজ আৰু কলমৰ বিপ্লৱ সৃষ্টি কৰিব লাগে। এই কথাবিলাক আমি বুজাইছোঁ, ৰাইজে যথেষ্ট মানে বুজি পাইছে। আৰু আমি আশাবাদী যে ধুবুৰী জিলাৰ দৰে এখন পিছপৰা জিলাত ৰাইজে যি ধৰণে সঁহাৰি দিছে, ৰাইজে যি ধৰণে ওলাই আহিছে, আমাৰ যিসকল চিন্তাবিদ, বুদ্ধিজীৱী, শিক্ষাবিদ আজি যিখন সভাত আহিছে, মই এতিয়া আশা কৰিব পাৰোঁ যে খুব 5 বছৰৰ ভিতৰত এটা নতুন পৰিৱৰ্তন সংখ্যালঘু সমাজত শিক্ষাৰ ক্ষেত্ৰত আহিব।